যদি মাৰৰ কুকুৰ গাখীৰ খাই ডাঙৰ হৈছ তেনেহ'লে লৈ যা মোক কিন্তু নোৱাৰ ডিএছপি এৰুদ্ধ প্ৰতাপ ৰায় চৌধুৰী তই একো কৰিব নোৱাৰ আৰে কৰিছো যা মই কৰিছো মহানগৰীৰ 2 নম্বৰী কাৰবাৰ মই কৰিছো ডাকসৰ কাৰবাৰ মই কৰিছো নাৰীৰ হৰপৰা এই বন্দুক মই চলাইছো কেৰেট মই দলিয়াইছো বাৰুদ মই ফুটাইছো अरे अरे वाह लेकिन ऐसा कैसे हो सकता है यार কি কৰিবি আমি কৈছিলো ৰুদ্ৰপ্ৰতাপ ৰায় চৌধুৰী সুচলালৈ যাম তো আরে মুখেৰে কৈ লাভ নাই ডিএসপি প্ৰমাণ দে প্ৰমাণ ডিএসপি এটা প্ৰমাণ দে তই মোক সুচৰাই নিব নালাগে নহয় মই নিজে তোৰ পিছে গুচি যাম কিন্তু নোৱাৰ ডিএসপি এৰুদ্ধ প্ৰতাপ ৰায় চৌধুৰীৰ বিপক্ষে এটাও প্ৰমাণ গোটাব নোৱাৰ ইটস মাই চেলেঞ্জ এদিন ৰোক এইটো ড্ৰয়িং ৰুমৰ পৰা লৈ যাম আৰু হেমটা বগা সুচলাই নহয় গঠিয়া কেইটা লৈ যাম দিছ ইজ মাই চেলেঞ্জ আৰু তোমালোকে কৈছো নহয় শুন তোৰ বিপক্ষে এটা প্ৰমাণ মই ৰেডি কৰি আছো আৰু তই যদি ভাল পাবি যে তোৰ বিপক্ষে প্ৰমাণ দিয়া যাম তোৰ একো বিশ্বাস দিব গতিকে সাজুৱাই থাক ৰুদ্ৰপ্ৰতাপ ৰায় চৌধুৰী গঠিয়া কেইটা নিম তোক নিউজ চেনেলত লাইভ টেলিকাষ্ট হ'ব মামুলি ডিএসপি এৰুদ্ধ প্ৰতাপ ৰায় চৌধুৰীক সুচৰাই নিব লাইভ টেলিকাষ্ট কৰিব বৰ্মন শুনিলে এই কি কৰিব শুনিলে চালা এটা মামুলি ডিএসপি মোক বোলে সুচৰাই লৈ যাবা লাইভ টেলিকাষ্ট কৰিবা আপুনি চিন্তা কৰিছে কিয় চৌধুৰী চাহাব এহঁতৰ আমি চিঞৰ বাখৰ কৰিব দিয়ক মই আছোতো মই সকলো মেনেজ কৰিম কি কৰিব আপুনি মিডিয়া মেনেজ কৰাৰ দায়িত্ব অল অভাৰ আছাম মোৰ চেনেলৰ টিআৰপি দিছে আন চেনেলে 10টা নিউজ কৰক কিন্তু মোৰ চেনেলে মাত্ৰ এটা নিউজ আপোনাৰ ড্ৰয়িং ৰুমৰ পৰা সুচৰাই নিয়া প্লিজ আন চেনেলে গোটেই দিনৰ দিনটো বজায় মোৰ চেনেল আপোনাৰ ড্ৰয়িং ৰুমত বহি থকা মাত্ৰ এটা প্লিজ এবাৰ বজায় সকলোৱে কিন্তু আমাক সেই কাৰণটো মই আপোনালোকৰ মুখত মাংস দি পুহি ৰাখিছো সেইটো মই সহ্য কৰিব পৰা এটা মামুলি ডিএসপিৰ চটফটনি মই সহ্য কৰিব পৰা নাই